নমস্কাৰ বন্ধুসকল, মই কুশল গগৈ মোৰ অন্যটি ভিডিঅ'লৈ সকলোলৈ স্বাগতম জনাইছোঁ। আজি বহাগৰ দিনটি মানে বহুত দিন ধৰি বিহু চাবলৈ টাইম পোৱা নাই, যাম বুলি ভাবি মানে আজি যাবলৈ ওলাইছোঁ। তাকে মোৰ লগত ভাইটি দুটামান যাব। এতিয়া আজি ভিডিঅ'টো আপোনাৰ গোধাবিল আইথানৰ মানে গেটৰ মানে সন্মুখৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এতিয়া যাওঁ বুলি ওলাইছোঁ আৰু ভাইটিয়ে যাব। বাকী আমি যিমান পাৰোঁ দেখা যাব লাগিব। এতিয়া ব'লক আৰু এনেকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ লগত আছে এইফালে দেৱদা কি বাইক লৈ যাম বুলিছে নেকি? বাইক লৈ ওলাইছে, আমি চাইকেল লৈ যাম। এইফালে এইফালে চাইকেলখন দেখিছেনে, ধুনীয়াকৈ চাইকেল ৰখাই থৈছোঁ। আৰু এইফালে আমাৰ মাজত আহি পাইছে আমাৰ লোহিত ডাঙৰীয়া, আৰু এইফালে আমাৰ ঋতুৰাজ ভাইটি ইও যাব, আৰু এইফালে ভাইটি আমি যাব। আজি ভিডিঅ'টো ভাল হ'ব ন, ধামাকাও চলিব ন। আৰু বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ, যিহেতু মোৰ আপোনালোকে বেয়া নাপাব, আৰু মই মানে ডিউটিত বিজি থাকোঁ, সেইকাৰণে টাইম নাপাওঁ। আজি আকৌ নতুনকৈ এটা ভিডিঅ' লৈ আপোনালোকক আগবাঢ়ি আহিছোঁ। ডিমত আপোনাৰ বিহু ফাংচন কেনেকুৱা লাগিব দেৱদা, চাই ভাল লাগিবনে? ভাল লাগিব বুলি ওলাইছোঁ। বহুত দিন চোৱাও নাই হয় নাই, আমি এতিয়া মই এইবছৰতো বিহু চোৱা হোৱাই নাই, কিন্তু আজি মানে ময়ো চাম, বাকী সকলো ৰাইজে দেখিব ন। এইবছৰ প্ৰথম যামহে আজি, ভালেই হ'ব ন। আপোনালোকে এতিয়া কোনে বাইক লৈ, এতিয়া ঋতুৰাজ আৰু এই ঋতুৰাজ যাব হেনো, আৰু এইফালে দেৱদা যাব। দেৱদা আমাৰ ঘৰৰ হৈছে, দাদা হয় দিয়ে, মোতকৈ বহুত ডাঙৰ হয়। যিহেতু আমাৰ দাদাৰ সন্মান কৰোঁ, যে ৰেচপেক্ট কৰোঁ, ভাল লাগে। ডাঙৰ মানুহক ৰেচপেক্ট কৰাটো মেইন কৰ্তব্য। এইফালে দেৱদা আৰু লগত ঋতুৰাজ ভাইটি যাব, আৰু এইফালে দুটা অকণ লাজ কৰি আছে, এইকেইটা পলাই ফুৰে। এতিয়া আমি যাব লাগে নে কি কয়? আৰু ডিমত দুটা ৰখি আছে, আমি যাব লাগে। এইটো এটা মোবাইল দেখি নাই, ক'বই পৰা নাই। যাব লাগে নেকি? যাব লাগে। বাকী গৈ ডিমতে লগ পাইছোঁগৈ। বাই বাই। অ'কে ডিমত লগ পাইছে ন। অ'কে। বহুত দিন চাইকেল চলোৱা নাই, যিহেতু আজি চাইকেল লৈ আহিছোঁ বিহু মেলা চাবলৈ। দেখিছে নহয়, এইফালে মই চাইকেল লৈ আহিছোঁ। এইফালে আগত দুটা আন্ধাৰ, একো ধৰিব পৰা নাই। আগত দুটা ল'ৰা গৈ আছে, ঋতুৰাজে বাইকত গৈছে, লোহিত আৰু ভাইটিটোৰ লগতে গৈ আছে। এইফালে মই চাইকেল লৈ গৈ আছোঁ। আৰু আপোনালোকক ক'ব বিচাৰোঁ যে মোক একদম বেয়া নাপাব, চৰি। ইমান দিন ধৰি মই ভিডিঅ' দিব পৰা নাছিলোঁ, যিহেতু মই এইবিলাক একদম ব্যস্ত হৈ থকাৰ কাৰণে মানে মই ভিডিঅ' বনাবলৈ টাইম নাপাওঁ। তো আজি ওলাই আহিলোঁ, আৰু মোক যে ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে সকলোলৈ বহুত ধন্যবাদ থাকিল। এনেকৈ আৰু আগবাঢ়ি যাবলৈ মানে সকলোৱে মৰম দিয়ক, আশীৰ্বাদ কৰক, তাকে আশা কৰিছোঁ। বাকী কি ক'ম আৰু, আপোনালোকে ইমানখিনি কৰাৰ কাৰণে সকলোলৈ লাভ ইউ। সকলোৱে মোৰ ফালৰ পৰা বহুত ধন্যবাদ থাকিল সকলোলৈ। আৰু ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে সকলোৱে বছৰেকৰ দিনটো ভালে কুশলে যাওক, তাৰে আশা। আৰু এইফালে মোৰ চাইকেলখন বহুত দিন ধৰি ভাল কৰিবই পৰা নাই, প্ৰব্লেমৰ কাৰণে। পইচা নহৈছে, বহুত প্ৰব্লেম, কাৰণ পইচাত প্ৰব্লেমৰ কাৰণে মানে। তো ডিউটিটো দৰমহা পোৱা নাই, বহুত প্ৰব্লেম হৈছে, পইচা পাতিলে প্ৰব্লেম হৈছে। চাইকেলখন ঠিক ঠাক কৰিব লাগিব। ঠিক ঠাক কৰি মেলি আমিতো চাইকেলৰ ৰাইড গম পাই, আৰু বিহুতে মৰা হ'ল। বিহু পাছত আমি চাইকেল ৰাইড কৰিবলৈ পোৱাও নাই, যিহেতু গৰমো যথেষ্ট পৰিছে। এতিয়া যাব লাগিব, টাইম মিলাই যাব লাগিব একদিন, আপোনালোকক দেখুৱাব লাগিব। বহুত দিন আশা কৰিছে চাইকেলৰ ভালকৈ ট্ৰিপ এটা মাৰিম বুলি, তো টাইম নাপাওঁ নে কি কয় ভাইটিহঁত? এইফালে একদম বহুত দিন ধৰি আছিলোঁ চাইকেলৰ ৰাইড এটা মাৰিম বুলি, কিন্তু টাইমেই নাপাওঁ, গম পোৱা নাই। প্ৰব্লেমটো হৈছে কি ক'ম মানে ৰাইজসকল, এই চাইকেলখন এই চাইকেলৰ প্ৰব্লেমৰ কাৰণে যাব পৰা নাই। কাৰণ এতিয়া নৰ্মেলি চলাব পৰা হৈ আছে, কিন্তু দূৰলৈ যোৱা মাত্ৰ চাইকেলখন অকণমান ঠিক ঠাক হ'লে ভাল। আৰু যদি মাজতে কিবা প্ৰব্লেম হয়, তেতিয়া বহুত প্ৰব্লেম হৈ পৰে, গম পায় ৰাইজসকলে। তো সেইকাৰণে চাইকেলখন কমপ্লিটলি ভাল হোৱা নাই। মানে মোৰ মেইন প্ৰব্লেমটো হৈছে আপোনাৰ পেণ্ডেলৰ যিটো কাপটো ভাগিলে, আৰু লগতে আপোনাৰ চেণ্ডেলৰ প্ৰব্লেম হৈছে। ব্ৰেকছো চেঞ্জ কৰিব লাগিব, কাৰণ ইমান দূৰ ৰাইড কৰা মানে নিজৰ বাহনখন ভাল হ'লে মানে আৰু টেনশ্যন এটা নাথাকে আৰু। কাৰণ ইমান দূৰ ৰাইড কৰিম, কিবা এটা প্ৰব্লেম হৈ গ'লে ৰাস্তা কথা ন, দূৰ ৰানিং কৰা ক'ৰবাত প্ৰব্লেম হৈ যাব পাৰে। সেইটো কাৰণে চাইকেলখন ঠিক ঠাক কৰি মেলিহে যাব লাগিব আমি। বাকী ভিডিঅ' পাই থাকিব, ভাল ভিডিঅ' আপোনালোকে চাব। চ' তাৰে আশা কৰিছোঁ। আন্ধাৰ দেখিছেনে কিমান আন্ধাৰ হৈছে? এই আন্ধাৰত মানে তথাপিতো আৰু বিহু মেলা বুলি ক'লে কিমান ভাল লাগে। বহুত দিন ধৰি বিহু মেলা, যোৱা বছৰ বিহু চোৱা, এইবছৰ মই বিহু চোৱাই নাই, যিহেতু আজি আহিলোঁ চাবলৈ, আপোনালোকো দেখুৱাব লাগিব। এতিয়া আমি আহি পালোঁহি কেন্দুগুৰিৰ পৰা এতিয়া যাব লাগিব ডিমৌ। আৰু এইফালে দেখিছে নহয়, চবফালে আন্ধাৰ। যিহেতু আগতে ৰাতি ৰাইড কৰিছিলোঁ, কিন্তু আপোনাৰ 2 মাহৰ ওপৰত হৈ গ'ল। শদিয়াৰ পৰা আমি যিহেতু আমি উভতি আহোঁতে তেতিয়া আমি অল নাইট চাইকেল চলাইছিলোঁ। আজি আকৌ পুনৰ আৰম্ভ কৰিছোঁ। আৰু মোৰ লগত আপোনাৰ ডিমৌৰ লগতে মানে আমি গেৰেজত যিহেতু কাম কৰোঁ, গম পাইছে ৰাইজসকলে, মেকানিক মই শিকি আছোঁ। চ' তাৰে লগৰ দুজনে যাম বুলি কৈছে, তেওঁলোকৰ লগতে যাম। তেওঁলোকক লগ কৰিব, সিহঁতক লগ কৰিবগৈ লাগিব, লগ কৰি সিহঁতৰ লগত যাব লাগিব। আৰু 2-এজন লগৰ হ'লে যিহেতু ভাল লাগে। তো আমি এতিয়া মানে ঘৰৰ পৰা ওলাই দিলোঁ, যিহেতু এতিয়া কেন্দুগুৰি পাইছোঁ। কেন্দুগুৰিৰ পৰা আপোনাৰ গৈ লগৰকেইটাক লগ কৰিম, লগ কৰি মেলি যাব লাগিব। টায়াৰ টিউব অন্য চেঞ্জ কৰি চলাই আছোঁ। পইচাৰ প্ৰব্লেমৰ কাৰণে এখন লওঁ বুলি ভাবিও ল'ব পৰা নাই। চ' অহা বছৰকৈ এখন ল'ম বুলি ভাবিছোঁ, কি হয় নাজানো। আৰু এইখন চাইকেলে মোক বহুতখিনি আগবঢ়াই লৈ গৈ আছে।
চ' মই ইয়াক কেতিয়াও মানে মই পাহৰিব নোৱাৰোঁ, ইয়াক মানে মই বিক্ৰী নকৰোঁ, এখন মানে পূৰা স্মৃতিৰ কাৰণে ধুনীয়াকৈ ৰাখি থ'ব লাগিব। যিহেতু মই এখন মানে আপোনাৰ বসন্তী বুলি কৈছোঁ, বসন্তী। চ' ই মোক বহুতখিনি আগবঢ়াই নিছে, ইয়াৰ কাৰণে বহুত থেংক ইউ ছ' মাছ বসন্তী। তোমাক মানে চাপত চেলুট কৰিছোঁ, চেলুট। অ' মাই গড, চেলুট দিছোঁ, চেলুট। কাৰণ ই মোক শ্বিলং নিলে, এখন নোহোৱাৰ কাৰণে মই যাবই নোৱাৰোঁ। এখন নি মই শ্বিলং গ'লোঁ, আৰু লগতে আপোনাৰ ডিমৰ পৰা শদিয়াও গ'লোঁ। আকৌ এতিয়া গম পাইছে ইটো ইফালে যাব লগা হৈছে। আকৌ গুৱাহাটী 3 বছৰ ধৰি আপোনাৰ চাইকেল লৈ জমেট' কৰিলোঁ। তো ইমান দিনত আপোনাৰ 100 কিলোমিটাৰ ওপৰত ডেইলি চলোৱাই হয়। 3 বছৰ দিন চাইকেল লৈ ইমান দিন কাম কৰিলোঁ, চাইকেল হয় বুলি কিমান দৌৰিব। চ' বহুত কষ্ট কৰিছে চাইকেলখনে, তাৰ কাৰণে মই বহুত চেলুট দিছোঁ। এতিয়া আমি আহি নিপুৰ ৰুমত পাই গৈছোঁ। যিহেতু আমি গেৰেজত আপোনাৰ চাইকেলখন এতিয়া ৰখাই দিছোঁ। আগতে আমি ইয়াতে কাম কৰোঁ, ইয়াতে চাইকেলখন ৰখাই দিছোঁ, সুবিধা আছে যিহেতু। আৰু ডিমৰ চাইড থ'লে যিহেতু চাইকেলখন হেৰাই যাব পাৰে, বিহু কথা সকলোৱে গম পায়, বিহু বতৰত বাইক চাইকেল চব হেৰাই যায়। সেইটো কাৰণে অকণমান ছেফটি জেগাত থ'লে নিজৰ কাৰণে ভাল আৰু। কাৰণ চাইকেলখন আকৌ মই যদি হেৰাই যোৱা মাত্ৰ আকৌ মই ৰাইড কৰিবলৈ অসুবিধা হ'ব, সেইকাৰণে ল'বলৈতো প্ৰব্লেম মই গম পাইছে ৰাইজসকলে। সেইকাৰণে চাইকেলখন ৰখাই লৈছোঁ। আৰু ভিতৰত আপোনাৰ নিপু আৰু লগৰকেইটা আছে, সিহঁতকো চিনাকি কৰি দিম। এইফালে আমাৰ লগৰকেইটা, এইফালে মণ্টু ভাই, এইফালে নিপু, আৰু এইফালে আমাৰ নামটো কি আছিল, নামটো পাহৰিলোঁ নহয়, বিশাল ভাই। ভাই বিশাল ভাই মোৰ লগৰে হৈছে দেই। আৰু এইফালে আমাৰ মণ্টু ভাই, মণ্টু নাযাওঁ নেকি চাবলৈ বিহু? কেলে গৈছিলোঁ এবাৰ চাই আহিলোঁ অকণমান। আকৌ নাযাওঁ নেকি? যাম লাগে, কিন্তু যাওঁ শুৱে আৰু গোটেই ছোৱালী আহিছে তাত। কেলে কেলে ছোৱালী এজনী পতাই নিম। মোৰ মা দাদা আছে, গালি দিয়ে মুখতে। কেলে অভিমান কৰে নি? ইয়াৰ গাৰ্লফ্ৰেণ্ড আছে, অভিমান কৰে, গম পাই নাই ৰাইজসকল? ইয়াক আজি মানে ইয়াক নিব লাগিব, কাৰণ ইয়াত মানে গাৰ্লফ্ৰেণ্ড নাই। ই মিছা কথা কৈছে, গম পাই নাই ৰাইজসকল? বহুত মিছা কথা কয়। ইয়াক আজি ছোৱালীজনী চাব লাগিব টিপটপ নেকি? বিয়া পাতিবি নেকি? ঘৰ চব বনালে বিয়া পাতিব লাগে। সেইকাৰণে ৰাইজসকল এটা কথা কৈছোঁ, আপোনালোকে যদি ক'ৰবাত যদি ভাল ছোৱালী আছে জনাব দেই। ইয়াৰ কাৰণে ছোৱালীজনী লাগে, যিহেতু ছিংগুল হৈ আছে। আৰু এইফালে আমাৰ নিপু একদম হেডফোন লগাই ক'বই পৰা নাই, দেখিছে পুৰা মিউজিকত লাগি আছে। আৰু বহুত দিন ধৰি ভিডিঅ' দিয়া নাই, এতিয়া সিহঁতে খানা হ'ল নাই? কি বনাইছে এইফালে নাই, একদম টিপটপ হৈ আছে, খাব লাগিব। এইফালে ভাত, এইফালে দালি, টিপটপ বনি আছে, খাব লাগিব। খাব দিবি না? ভাত খাব দিবি না? ক আমাৰ গাৰ্লফ্ৰেণ্ড আছে, ভাত খাব দিবি নাই? মোক সেইটো ক। গালি দিব। নিপুহঁতৰ ৰুমৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি যাব লাগিব বিহু মেলা চাবলৈ, বিহু চাবলৈ। আৰু টাইম হৈছে এতিয়া আপোনাৰ 10:21 আৰু এতিয়া আমি যাব লাগিব, যিহেতু আৰু সোনকালে ঘূৰিব লাগিব, ডিউটি আছে গম পাইছে। এতিয়া আমি বিহু মেলাত গৈ লগ পাই আছোঁ। এইফালে দেখিছে ন ডিমৰ আপোনাৰ সন্মিলন, যিহেতু গেট বিহু মেলা ফাংচন, যিহেতু গেটখন মানে কিমান ধুনীয়া বনাইছে। আৰু এইফালে পৰিৱেশটো চব নাই, ডিমৰ পৰিৱেশ কিমান ধুনীয়া লাগিছে। চ' আমি গৈ এতিয়া যাব লাগিব। চ' ফাইনেলি আহি আমি ডিমৰ সন্মিলনত পাই গৈছোঁ। আৰু এইফালে বিহু আগত চলি আছে, দেখিছেনে? বিহু প্ৰগ্ৰাম চলি আছে, চাব লাগিব। এইফালে আপোনাৰ দেখিছেনে কিমান ধুনীয়াকৈ বনাইছে পতাকা উত্তোলনৰ কাৰণে, যিহেতু এইফালে পৰিৱেশটো চব বহুত ভাল লাগিছে। আছে আমাৰ মাজত অভিজিত গগৈ। অভিজিত, কি খবৰ? হেপী বিহু দেই। আজি কেনেকুৱা ধামাকা চলিব নে? আজি নচলিব, কাইলৈ আজি বিহু। আজি কি বিহু চাব লাগিব, কাইলৈ ফাংচনটো বেলেগ হয় ন? আজি বেছি ভাল লাগিব হয় নাই? কাইলৈ ভাল লাগিব। কাইলৈ যিটো গায়ক আহিব, কাইলৈ হুঁচৰি আছে। ক'ৰ আহিছে গম পোৱা নেকি? আহিব আৰু এই চাব লাগিব ন। এইফালে দেখিছিলোঁ চবফালে বিহু চাবলৈ বহুত মানুহ হৈছে। আৰু কাইলৈ যিটো ফাংচন, আজি বিহু চাবলৈ প্ৰগ্ৰেম চাবলৈ মানুহ চব নাই। বোলে আকৌ বিহু প্ৰগ্ৰেম আহি গ'ল, ষ্টাৰ্ট হ'ব। এতিয়া আমি যাব লাগিব নে কি ভাই? আজি নাচিব নাই? আজি নাচিব নাই? আজি ধামাকা হ'ব নাই? নিপুৰ ধামাকা হ'ব নাই?
ফাইনেলি আজি ভিডিঅ'টো ইমানটা সামৰণি মাৰিলোঁ যিহেতু টাইমো বহুত হৈছে আৰু কাইলৈ মোৰ ডিউটি আহিব লাগে টাইম হ'ল এতিয়া আপোনাৰ 11:30 আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু নতুনকৈ যিখিনি মোৰ চেনেললৈ আহিছে সকলোৱে ছাবস্ক্ৰাইবটো কৰি থ'ব আৰু ভাল ভাল ভিডিঅ' আহি আছে আপোনালোকে চাব মৰম দিব বাকী নেক্সট ভিডিঅ' লগ পাম আজিলৈ ইমানেই বাই বাই